Hello friends, কি খবৰ? Welcome to my another vlog. Guys, আজি মই জায়গাত গৈ আছো মই থাম্বনেল চাই নিশ্চয় চাই গম পাই গৈছে মই আজি ব্লাড ডোনেট দিব গৈ আছো হয় তাৰা এজনে ফোন কৰিছে মই চিন নাপাও তেখেতে কৈছে আৰ্জেন্ট ব্লাডৰ দৰকাৰ হৈছে তাকে মই আজি ব্লাড দি আহো ব্লাডটো ডোনেট কৰিব গৈ আছো প্লিজ ভিডিওটো সম্পূৰ্ণ চাব যিমানখিনি পাৰো দেখুৱাব চেষ্টা কৰিম প্ৰচেছটো ব্লাড ডোনেট কৰাৰ প্ৰচেছটো সম্পূৰ্ণ দেখুৱাব চেষ্টা কৰিম ভিডিওটো চাই থাকিব লাষ্টত ভিডিও শেষত দুটামান কথা কম প্লিজ ভিডিওটো স্কিপ নকৰিব সম্পূৰ্ণলৈকে চাই থাকিব জাস্ট দাদাজনে ফোন কৰিছে তেখেতে বোলে ৰখি আছে ৰাস্তাত তাকে তেখেতক লগ কৰোঁ আৰু তেখেতে লগতে যাওঁ ফাইনেলি হস্পিটেল আহি পাই গ'লোঁ আপোনালোকে দেখা পাইছে এখন আমাৰ নগাঁও ভোগেশ্বৰী ফুকনি হস্পিটেল হয় চাই থাকক ভিডিওটো এইখনে ব্লাড বেংক চেণ্টাৰ হয় চাই লওক ব্লাড বেংক চেণ্টাৰ লিখা আছে গাইজ ফাইনেলি হস্পিটেল পাই গ'লোহি ইয়াত কিছুমান প্ৰচিডিউৰ আছে কাগজ পাতি কৰিব লাগিব তাৰপিছত ব্লাডটো লোৱা হ'ব কিছুমান টেষ্ট আছে টেষ্ট কৰাৰ পিছত ব্লাডৰ আছে লগত চিম্পল লৈ পেলাই আপুনি টেষ্ট কৰিব তাৰপিছত ৰক্তদান দিবলৈ পাৰিব প্ৰেছাৰ জুখি আছে প্ৰেছাৰ দেখা পাইছে প্ৰেছাৰ জোখা হৈ গ'ল এতিয়া তেওঁ মোক কৈছে যে প্ৰেছাৰটো বাঢ়ি আছে অকণ টাইম ৰেষ্ট ল'ব লাগিব তাকে অকণ টাইম ৰেষ্ট লওক তাৰপিছত কি কয় চাই থাকক দি আছোঁ ব্লাড চাই লওক এয়া গৈ আছে দেখা পাইছে সেই Hey guys, finally blood দিয়া হৈ গ'ল মোৰ চাব পাৰি মই এটা ঘৰলৈ গৈ আছোঁ আৰু ভিডিওটো বনোৱাৰ মোৰ এটাই উদ্দেশ্য আছিল যাতে ভিডিওটো চাই কিছুমানে মোটিভেট হওক আৰু ব্লাড ডোনেট কৰিবলৈ আগবাঢ়ি আহক ব্লাড ডোনেট এটা বহুত ডাঙৰ পুণ্যৰ কাম হয় ইয়াত হিন্দু মুছলিম নাচায় আপোনালোকে বিপদত পৰিছে কোনোবাই সহায় কৰক হিন্দু মুছলিম কৰা মানুহবিলাকেতো হিন্দু মুছলিম কৰিয়ে থাকিব চ' আপোনালোকে সেইবোৰ নাচায় ব্লাড ডোনেট কৰক আপোনালোকে যদি কাৰোবাক পাৰ্চনেলি দিব বিচাৰে পাৰ্চনেলি দিয়ক নহ'লে ব্লাড বেংকৰ লগত যোগাযোগ কৰক কিছুমানে ভাবি আছে ব্লাড দিম বুলি ভাবে কিন্তু ভয় কৰে ভয় কৰিবলগীয়া কথা নাই আপোনালোকে জাষ্ট বেজি যেনেকৈ দিয়ে দিওঁতে যেনেকুৱা বিষায় তেনেকৈ অকণ বিষাব সেইকণে আৰু একো প্ৰব্লেম নাই আৰু 18 বছৰ সকলোৱে আপোনাৰ ব্লাড ডোনেট কৰিব পাৰে ল'ৰা ছোৱালী বুলি কোনো কথা নাই সেইখনে আছিলে যিখিনি প্ৰচেছ আছিল সকলো দেখুৱাই দিলোঁ আপোনালোকক ভিডিওটো আৰু দেখুৱাবলগীয়া তেনেকুৱা একো কথা নাই যদি ভিডিওটো ভাল লাগে লাইক এটা কৰি দিব তলত কমেণ্ট এটা কৰি দিব আৰু চেনেলটো যদি ছাবস্ক্ৰাইব কৰা নাই কোনো ব্যক্তি এতিয়ালৈকে প্লিজ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব আৰু যদি ফেচবুকত চাই আছে প্লিজ পেজটো ফ'ল' কৰি দিব বাই আকৌ লগ পাম থেংক ইউ জয় আই অসম